Don Parupli BJP Congress AAP pen APSLC songlong chepa okdun. Jangmi poli phai kre troxer ni bogajan subdivision kang MSC ke thom ke parlo borjan saropathar pen bogajan MSC hanjanglang so lor sarpo pachok lamalong or party his leader conference 3 pen APSLC song to pen 6 difu ST parliament constituency APSLC MP candidate Jai Katharaphan borjan saropathar bogajan aradatum kangthum karni lapen armung chepa okduna jaimek paman pon Mailong APSLC Songja Rajesh Tisu Samson Tiron Korsing Timung Rajan Timung Pranjan Pro Rita Kramsapi Leng Sarpo Tisu Raju Langni Lapen Penang Anamana Penki Teki Dingatum Chetong Nusi Mayardi Pidun Sonsi APSLC Songke Mithang Jongjong Phan Leka Chema Loka Songali Inglong So Kaya So Tuma Phan Kacharai Kom Pendang Lok Karbiang Long West Karbiang Long Dimasau Kithom District Anglong Kaya So Tum Paprang Dunangji Kaya So Tum Kachilong Nangji Article 44A Ka Implement Jaya Phansi Isi Mesaning Tier at Texer Ilitum Candidate Jaya Katharaphan Ki Ong Dunga Vote Pen Kithom District Pen Pahaidun Lapendir Hiluk Sabha Parliament Along Ilitum Kipa Pihub Inglong So Tum Kachilong Nangji Autonomous State Kipalong Jia Phan Jakong Rang Rabdun Lunang Pusi Mailong Chithan Pon Lason Se APSLC Song Leke Hailuti Kiche So Mien Kang Than Lapen Kiche So Long Le Pata Kang Than Lo Puta Pachini Pon Borjan Saropathar Bogajan MSC BJP Congress and Admit Party Pen Don Parupli Sose APSLC Song Long Gachepa Ogdun Tanglo None Phong Lok Sabha MP Kangwai Ke APSLC Song Ke Hayang Ring The Tanglo Puta Ong Dung Raratum Chithan Pon Renti আঞ্চলিক ৰাজনীতি দল হিচাপে আমি অসমত 15টা অপজিশন পাৰ্টি ফৰাম ইউনাইটেড অপজিশন পাৰ্টি ফৰাম আছে আমি সেইটো মাজতে আমিও আছো লগতে আছো আমি CA ওপৰত UCC ওপৰত আমি ফাইট কৰি আছো এইটো ৰিপিল কৰিবলৈ আমাৰ নৰ্থ ইষ্ট মাত্ৰ অসম বুলি কথা নাই কাৰ্বি আংলং বুলি কথা নাই কিন্তু নৰ্থ ইষ্টত আমাৰ খিলঞ্জীয়া অসমীয়া ট্ৰাইবসকলৰ আদিবাসীসকলৰ মাটি আৰু জাতি ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে আমি একগোট হৈছোঁ আৰু এই ইলেকশ্যনত বিজেপি যিটো বিজেপিটো এন্টি পিপল পাৰ্টি হয় আৰু কমিউনেল পাৰ্টি হয় আমি সেই ইয়াত থকাটো আমি সহ্য কৰিব নোৱাৰোঁ আৰু ইয়াৰ নৰ্থ ইষ্টাৰ্ণৰ পৰা বা ইণ্ডিয়াৰ পৰা কি এইটো বেনিছ কৰিব লাগে নাইকিয়া কৰি দিব লাগে এইটোহে আমাৰ এইমছ এণ্ড অবজেক্টিভ আৰু ইয়াত যিমান ডেভেলপমেণ্ট কৰিব লাগে আমাৰ সঁচা কথা ক'লে আমাৰ কমন পিপলটো ডেভেলপমেণ্ট একো হোৱা নাই এতিয়া এইটো এটা কেপিটেলিষ্ট ছিষ্টেম চলি আছে মাত্ৰ ধনীসকলকে কণ্ট্ৰেক্টও দিয়া হয় দুখীয়া মানুহবিলাকে কণ্ট্ৰেক্ট ল'লে বিলটো নাপায় কিন্তু ধনীসকলে যিটো কণ্ট্ৰেক্ট ইয়াত পায় তেওঁলোকক বিল পৰ্যন্ত সোনকালে দিয়া হয় সেইটো আমি দাবী কৰিছোঁ এই ছিষ্টেম কেতিয়াও থাকিব নালাগে আমি এই ওৱান মেন শ্ব' ইণ্ডিয়াৰ যিটো ওৱান মেন শ্ব' ডিক্টেটৰ এই মোদী ডিক্টেটৰ চলাই আছে মোদীটো RSS ওপৰত নিৰ্ভৰ কৰি পেলাই মনুস্মৃতিৰ ওপৰত নিৰ্ভৰ কৰি পেলাই তেওঁলোকে হাই কাষ্ট ছিষ্টেম এইটো চলাইছে সেইটো আমি নামানো কাৰণ আমাৰ নৰ্থ ইষ্ট স্পেচিয়েলি আমাৰ ইয়াত কাষ্ট ছিষ্টেম নাই আমি সকলোৱে সমান সেইকাৰণে এই সমান ইকুৱেলিটি বিফৰ ল ইকুৱেলিটি ইকুৱেল ডিষ্ট্ৰিবিউশ্যন অফ ইকনমি এইবিলাকৰ কাৰণে আমি ফাইট কৰি আছোঁ যুঁজি আছোঁ ইলেকশ্যন যদি আমি জিকো তেতিয়াহ'লে সকলোকে আমি ভালকৈ চাম সমান চকুৰে আমি চব চাম আৰু এই ডিক্টেটৰ ছিষ্টেম আৰু নাথাকিবলৈ আমি ফাইট কৰিম আৰু যুঁজিম বুলি আমি আশা কৰিছোঁ আজি বৃহৎ জইনিং হৈছে হয় ইয়াত এই হানজাংলাংছু বুলি
কয় ইয়াত হানজাংলাংছো আগতে সৰিয়জান বুলি কয় একেই কথা হানজাংলাংছো ইয়াত আমাৰ 5,000কৈ বেছি মানুহ গোট খাইছে ইয়াত more than 400 families বেছিভাগে বিজেপিৰ পৰা আৰু কংগ্ৰেছ আৰু এছডিচিৰ পৰা ইয়াত আমাৰ APSLC লৈ জইন কৰিছে আজি আপোনাৰ প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব বুলি ভাবে প্ৰতিদ্বন্দ্বিতাটো বিজেপি লগতেহে হ'ব বিজেপি কেণ্ডিডেটটো একোৱেই নাই তেওঁক মাত্ৰ প্ৰপ আপ কৰিছে বংগসেনা RSS গলে তাক প্ৰপ আপ কৰি থৈ দিছে তাৰ একো কোৱালিটিটো নাই তথাপি তেওঁলোকৰ টকাটো বহুত আছে সেইকাৰণে আৰু ইয়াত বংগসেনা আৰু নৰ্দাৰ্ণৰ পৰা অহা মানুহ বহুত আছে সেইকাৰণে এই বিজেপি তেওঁলোকে ছাপোৰ্ট কৰিব কিছুমানে সেইটো বুলি আমি ভাবিছোঁ সেইকাৰণে আচল যুঁজাটো আমাৰ এটা ফালে চব ট্ৰাইবেল মানুহ আৰু আদিবাসী মানুহ খিলঞ্জীয়া অসমীয়া মানুহ আৰু নেপালী মানুহ এফালে থাকিব আৰু এটা চাইটো এই হিন্দী স্পিকিং আৰু বংগসেনা লিডাৰ্ছ সেইবিলাক থাকিব এই দুটা গ্ৰুপ কাৰণ এতিয়াতো মডাৰ্ণ যুদ্ধ এইটো মডাৰ্ণ যুদ্ধ আগৰ দিনত যুদ্ধ বুলি ক'লে আমি তৰোৱাল বন্দুক লয় আজিকালি আমাৰ বন্দুকটো এই ভোট দিয়াটোহে আমাৰ বন্দুক ভোটটোহে আমাৰ AK-47 আৰু আমাৰ বম আৰু এইটো বম আৰু AK-47 মডাৰ্ণ যুগৰ বম আৰু AK-47 ডেমক্ৰেটিক যুগৰ সেইটো আমি ভালকৈ ব্যৱহাৰ কৰিব সকলো ট্ৰাইবেল আৰু খিলঞ্জীয়া অসমীয়া নেপালী আৰু আদিবাসীসকলে ভালকৈ ব্যৱহাৰ কৰিব এইবাৰ বুলি আমি আশা কৰিছোঁ